ওয়েলকাম টু মাই ইউটিউব চেনেল। তো বলক আজি আমি গণিতৰ বিষয় কিছু নজনা কথা আমি শিকিম। তো বলক পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, মেট্ৰিক পদ্ধতিৰ এককসমূহ আন্তঃৰাষ্ট্ৰীয় নাম আৰু ইফালে আছে প্ৰধান এককসমূহ। দৈৰ্ঘ্যৰ প্ৰধান এককৰ নাম কি? মিটাৰ। ক্ষেত্ৰফলৰ একক মিটাৰ স্কুৱাৰ। আয়তনৰ মিটাৰ কিউব। আৰু ধাৰকত্বৰ একক লিটাৰ। ভৰ বা ওজন গ্ৰাম অৰ কিলোগ্ৰাম। আই হোপ আপোনালোকে একক কেইটা মনত ৰাখিব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি চেনেলটোৰ লগত জড়িত হৈ থাকিব। এনে ধৰণৰ ভিডিঅ' পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আৰু অহাকালিৰ পৰা আমি প্ৰিভিয়াছ কোৱেশ্চন পেপাৰবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। আৰু তাৰপিছত আমি ইম্পৰ্টেণ্ট কোৱেশ্চনবিলাকৰ ভিতৰত আমি আলোচনা কৰিম কোনটো আহিব পাৰে, চান্স আছে কোনটো। গ্ৰান্ডি দিব পাৰোঁ আমি 100 মাৰ্কৰ ভিতৰত আমি 80 মাৰ্ক ডাইৰেক্ট দিম। আৰু যিবিলাকৰ প্ৰেক্টিকেল মাৰ্ক আছে 80 হ'লে আমি 60 মাৰ্ক আমি ডাইৰেক্ট গ্ৰান্টি দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।